কণ্টেক্ট আৰু কানেকশ্যন এই দুটা বহুত বেলেগ বস্তু। তোমাৰ ফোনত 1000-2000 কণ্টেক্ট থাকিব পাৰে, কিন্তু তোমাৰ ফোনত এনেকুৱা কিমানজন আছে যে তুমি হঠাৎ কল কৰিব পাৰা তোমাৰ বিপদৰ সময়ত, আৰু তোমাৰ খং উঠাৰ সময়ত, তোমাৰ হাৰি যোৱাৰ সময়ত, আৰু তোমাৰ চকু পানী ওলোৱাৰ সময়ত এনেকুৱা কিমানজন আছে তোমাৰ বিপদৰ সময়ত। যোন আছে সেয়া কানেকশ্যন হয়, বাকীবোৰতো কণ্টেক্ট হয়। আৰু মন্দিৰততো সকলোৱে যায় 1000-লাখৰ ভিৰত দৰ্শন ল'বলৈ। যেতিয়া 1000-লাখৰ ভিতৰত সেই লাইনটোত এনেকুৱা কিমানজন লোক আছে বাৰু যে নিজকে অনুভৱ কৰে ভগৱান মোৰ লগত আছে, ভগৱানে মোৰ হাতত ধৰি মোক আগুৱাই নি আছে। চ' কানেকশ্যন ইজ এ ডিফাৰেণ্ট থিং, কণ্টেক্ট ইজ এ ডিফাৰেণ্ট থিং। কণ্টেক্ট তোমাৰ বহুতৰ লগত থাকিব পাৰে, কিন্তু কানেকশ্যন এজন দুজনৰ লগতে থাকে। আৰু তোমাৰ লগত যদি এনেকুৱা কানেকশ্যন যাৰ লগত ভাল আছে, তাক ভিডিঅ'টো পঠাই দিয়া।